ওকে তো গাইছ মই মাছুম আৰু আপোনালোকে চাই আছে মাছুম মুজাকিৰ ইউটিউব চেনেল। তো গাইছ আজি ভিডিঅ'টো গাঁৱৰ পৰাই আৰম্ভ কৰিছোঁ। তো আপোনালোকে দেখিছে ঠায়ে ঠায়ে বানপানীৰ প্ৰবলত ঠায়ে ঠায়ে মানে বহুত জেগা অনিষ্ট হৈ আছে। তো আজি আমাৰ দেখুৱাবলৈ ওলাইছোঁ আমাৰ গাঁৱৰ পৰিস্থিতি অলপ দেখুৱাম বুলি ভাবিছোঁ। তো আমাৰ ইয়াত কেনেকুৱা কি হৈ আছে তো সেইটো চাই থাকক। তো এতিয়া যাই আছোঁ আমি মাহীহঁতৰ ঘৰলৈ, তাৰ পৰাই মানে সকলো দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম। তো গাইছ এইফালে চাব পাৰে এইবিলাক পানী মানে ইয়াত আগতে খেতি কৰা হৈছিল। তো এতিয়া পানীয়ে পানী। তো সেইফালে চাব পাৰে মানে পানীয়ে পানী এইফালে। তো যাই আছোঁ বেগনৈৰ দলঙত। তো তাৰ পৰা সকলো কিছু দৃশ্য দেখুৱাবলৈ চাব পাৰে মানে যিমান দূৰলৈ দেখি সিমান দূৰলৈ পানীয়ে পানী। এতিয়া চাব কেওফালে পানী। তো এইফালে চাব পাৰে তো এইফালে তাতে চালে তাতে পানী অলপ বেছিয়ে হৈছে। তো এইবিলাক বেলেগ ঠাইত আহিলোঁ এইবাৰ। তো এইফালে আমি দুইজন অলপ পানী হৈছে মানে পানীৰ মাজলৈ আহিবলৈ চেষ্টা কৰিলোঁ। তো ইয়াৰ পৰা এটা ধুনীয়াকৈ আপোনালোকক 360 ভিউ দেখুৱাবলৈ চেষ্টা কৰিম। তো চাব পাৰে পানী বহুতে হৈছে। আৰু গাইছ এটা কথা মন কৰক, এই ল'ৰাজনক চাওক পানীৰ মাজত মাছ বিচাৰি আছে। তো এতিয়া আপোনালোকে পানীৰ পৰা এটা 360 মানে ইয়াৰ পৰা এটা 360 ভিউ চাই লওক।